প্লাটুন চেঞ্জ এটা বেলেগ জেগাত যাব গাড়ী আহি গ'ল আমাৰ মিলিহঁতৰ প্লাটুনটো এতিয়া ক'ত যাব মিলি দুখ মনত কেনেকুৱা দুখটো কেনেকুৱা দুখটো কেনেকুৱা বহুত দুখ তা কুকুৰাজাখন তাৰ বৰ আপোন বোলে একদম এইবিলাক লৈ ডাইৰেক্ট যাব বেলেগ এডোখৰ ঠাইত প্লাটুন চেঞ্জ হৈছে সিহঁতি যাবগৈ নতুন এডোখৰলৈ আৰু আমি যামগৈ দুটা প্লাটুন আমাৰ এবাৰ যাবগৈ বেলেগ এজেগাত ঠাইত যাব লাগিব আৰু কি হয় ক'ত পাওঁ কি কথা দেখাম আপোনালোকক সিহঁতি যাব আজি তাৰপাছত আমাৰ কাইলৈ বা পৰহিলৈ আমি যাব লাগিব ক'ত ভাল হ'ব নি কথাটো কেনেকুৱা আপুনি বেলেগত যাব এতিয়া মনটো বৰ ভাল লাগি আছে মনটো ভাল লাগি আছে গভৰ্ণমেণ্ট চাকৰি যাবই লাগিব ডিউটি ক্ষেত্ৰত আচ্ছা সেইকাৰণে কোকৰাঝাৰত থাকিলোঁ আচ্ছা এতিয়া যাব এতিয়া যাম আৰু আপুনি যাব আৰু নহয় আৰু একেবাৰে ৰেডি যাবলৈ চাগুজি এবাৰ চাই দিয়ক ৰেডি যাবলৈ অমৰণ ক'ত যাবা ক'ত যাবা আমাৰ এজন প্লাটুন চেঞ্জ খানা খোৱা মানুহ এজন কমি থাকিলে আমাৰ যাওঁ আৰু অঁ আজি যাম বুলি গম পালি হ'লে মাছ মাংস হাত নেখেলালি আৰু কি আজি যাম বুলি গম পাইছ হ'লে মাছ মাংস খাওঁতে নেখেলালি আৰু আজি খালি নহয় তই হেৰি আমাৰ 14 প্লাটুন অঁ কোকৰাঝাৰৰ পৰা ৰিলিজ কৰি দিছে আমি যাই পাম বঙাইগাঁও যাব অতি সোনকালে যাই পাম আৰু যোৱাৰ পিছত ডিউটি ল'ম আচ্ছা ডিউটিটো কৰিব লাগিব আমি হেৰি বেটিং চেটিং গাড়ী লোড কৰি আছোঁ আচ্ছা লোডৰ পিছতে লাস্পিকা দি দিছে ৰেডি মানে গুজি একদম ধুনীয়াকৈ এখন মানে বাছ আহিছে বাছতো বস্তু তুলি এহেঁতি আজি যাব এতিয়া এইটোতো ৰক্ষাই পোৱা নাই যাম বুলি বেলেগ জেগা পাবহি মানে গাড়ীটো একদম এনেকুৱাই আৰু ধুনীয়াকৈ গুজি মোৰ একদম ৰানাৰজন নাইকিয়া হৈ ঠিক এতিয়া বেলেগ জেগাত যাব একেলগে ৰানাৰ क्या करूं मैं कुछ होता है ভাগ ভাগ হ'ব আমি যাওঁ ডিউটি যাবা মিলো এইজন এতিয়া বেলেগ এটা গেটআপত আছে